নমস্কাৰ, ৱেলকাম টু মাই চেনেল অনুষ্কা বিনেদী ব্লগ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'টো হৈছে আজি আপোনালোকক মই দেখাম গোলাঘাট ডিষ্ট্ৰিক্টত থকা সতীসাধিনী পাৰ্ক হয়। ইয়াত আহি বহুত ভাল লাগে আৰু মই এই পাৰ্কখন আপোনালোকক দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু আমাৰ কণ মাইনাহঁতে যিহেতু এইপিনে খেলি আছে, সিহঁতি বহুত ভাল পায়। এইয়া দেখিছেনে, খেলি আছে। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আহিব আপোনালোকো। গোটেই পৰিৱেশটো আপোনালোকক মই দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। বহুত ভাল লাগে ইয়াত আহি। এইপিনে পৰিৱেশটো চাওক, কিমান শান্তি এটা সুন্দৰ পৰিৱেশ। এইপিনে ধুনীয়াকৈ ফুল ফুলি আছে, নাৰ্জী ফুল হয়, বহুত ধুনীয়াকৈ ফুলি আছে ফুলবিলাক। আৰু এয়া বহিবৰ কাৰণে ধুনীয়াকৈ চকী দিয়া আছে। চাৰিওফালে ফুলেই, কেৱল ফুলেই। খুব এটা সুন্দৰ পৰিৱেশ। জুনু, কেনেকুৱা লাগিছে ইয়াত আহি? দেখাই দিয়া, পিনে হাই কৈ দিয়া। কেনেকুৱা লাগিছে? সদায় আহিবা নি? এই ভণ্টিজনী চলাইছো হা, গৈছো ৰ'বা। চাওঁ এই ভণ্টিজনী ঘৰ ক'ত? 3 নং তৰাণী। কি নামটো কি তোমাৰ? তুমি সদায় আহা নেকি? আজি আহিছা? কেতিয়াবা আহা। ভাল লাগে নে ইয়াত খেলি? দেখিছে ইহঁতি কেনেকে জাপ মাৰি উঠিছে। বা ক'ত যোৱানো তোমালোক? বা হাই কৈ দিয়া। অনুষ্কা হাই কৈ দিয়া, তোমালোকে হাই কৈ দিয়া চবে। দেউতাকে ঘূৰাইছে, পোৱালি জাক উঠিছে। এইয়া আমাৰ মাইনাকেইজনী খেলি আছে এইপিনে। এইপিনে আৰু এইকেইটা মাইনা হয়, খেলি আছে। অনুষ্কা ধৰিলে এৰি নিদিবা। ক'ত ঘৰ তোমালোকৰ? তৰাণী। এইজনা বোকাতে সোমালে। তোমালোকৰ ঘৰ ক'ত? তৰাণী। তোমালোক সদায় আহা নেকি? আজি আহিছা। ইয়াত খেলি কেনেকুৱা লাগে? বহুত ভাল লাগে ন?